নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেল ইণ্ডিপেণ্ডেণ্ট ভইচলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আলফাৰ বিচৰণস্থলী নামৰ যি ভিডিঅ'টো আপোনালোকৰ আগত আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টোৰ দ্বিতীয় খণ্ড মই কাৰণে আপোনালোকক লৈ যাব বিচাৰিছোঁ। মই এতিয়া এখন ঠাইত উপস্থিত আছোঁ, যিখন ঠাই অতি ভিতৰুৱা অঞ্চল আৰু মানুহ প্ৰায় একেবাৰে জনশূন্য বুলি ক'লেও বেয়া কোৱা নহ'ব। আৰু মই এতিয়া আছোঁ সেই ঠাইলৈ যাবৰ কাৰণে কোনো দলং বা নাৱৰ তেনেকুৱা কোনো ধৰণৰ সুবিধা নাই। মই এইখন আপোনালোকে যিখন নদী দেখিছে, এখন হ'ল টেঙাপানী নদী বুলি কয়। এই নদীখন মই পাৰ হৈ যাব লাগিব আৰু পাৰ হৈ গৈ সেইটো চাইডে হ'ল শিলাগুৰি চাপৰি বুলি, তাত বিশেষকৈ যিসকল পশুপালক অৰ্থাৎ গৰু ম'হ তেওঁলোকে যিবিলাক পালন কৰে, তেওঁলোকৰ খুঁটি আছে। তেওঁলোকে তাৰ পৰাই তেওঁলোকে গাখীৰ বা গৰু ম'হ এইবিলাক তেওঁলোকে বজাৰলৈ নিয়ে। সেই মই ঠাইলৈ যাম। সেই ঠাইসমূহ আছিল এটা সময়ত আলফাৰ বিচৰণস্থলী আছিল। অতিকৈ বহুত আলফাৰ তাৰ মানে বিচৰণস্থলী, যিহেতু যোগাযোগৰ সুবিধাটো বহুত কম, সেই হেতুকে কোনো সেনা বাহিনী বা ৰাষ্ট্ৰ বাহিনীয়ে তেওঁলোকক সততে আক্ৰমণ কৰিব নোৱাৰে সেই ঠাইসমূহত। সেইকাৰণে সেই ঠাইসমূহত আচলতে বিচৰণ কৰি আছিল এটা সময়ত। সেই ঠাইসমূহলৈ মই যাম, ব'লক যাওঁ। মই নদীখনৰ পাৰ হৈ গৈছোঁ। হয়তো যদি দ হয় তেতিয়াহ'লে ঘূৰি আহিব লাগিব। ইমান গভীৰ এইটো এতিয়ালৈকে গম পোৱা নাই, যিহেতু মই এনেকৈ আগতে আহি পাইছোঁ যদিও বহু বছৰ ধৰি আহি পোৱা নাই এইফালেদি, গতিকে মই গম পোৱা নাই। তথাপিও গৈ চাওঁ কিমান দূৰ। আপোনালোকে দেখিবলৈ পাইছেনে, অলপ দূৰত মানুহবিলাকে তেওঁলোকৰ কোনো ধৰণৰ পানী খাবৰ কাৰণে পুখুৰী নাইবা কোনো ধৰণৰ হেৰি নাই, দমকল নাই। সেইটোকে এই নদীৰ পৰাই তেওঁলোকে খাব লগা হয়। আৰু অতি খৰহুত নদীখন যাবলৈ অলপ অসুবিধাৰ সৃষ্টি হৈছে। আৰু এটা কথা ক'ব লাগিব যে এই যিখন ঠাই মই তালৈ যাব লাগে, যিখন ঠাই, সেই ঠাইখন হ'ল অতি বনৰীয়া কিছুমান জীৱ জন্তু আছে, সিহঁতৰ কাৰণে অতি ভয়ত। তাত মানুহবিলাক যিবিলাক মানুহ বৰ্তমান বাস কৰি আছে তাৰো এটা ভয় আছে। তাৰ বনৰীয়া জীৱ জন্তু বোলে পশুটো আছে, হৰিণা পশু বা অন্য পশু ধৰণৰ আছে, কিন্তু তাৰ উপৰিও বাঘৰ উপদ্ৰৱটো বহুত বেছি। বাঘে ম'হৰ পোৱালি বা গৰু পোৱালি লৈ যোৱাৰ তেওঁলোকৰ বহুত অনিষ্ট কৰে। সেইটো তাৰো এটা অসুবিধা। যাওঁচোন কি হয়, মানুহৰ লগত চাওঁগৈ, মানুহ লগ পাওঁ নে নাপাওঁ। মানুহ লগ পাবৰ কাৰণেও অসুবিধা, বহুত দূৰ যাব লাগে, যিহেতু মোৰ চাইকেলো নাই, বাইকো নাই। গতিকে গৈ চাওঁ, আপোনালোকৰ আগত দেখাই হ'ল অলপ। গৈ আছোঁ, অতি গভীৰ, মোৰ ইমানখিনি খাইছে পানী। এনেকৈ পাৰ হৈ গৈ আছোঁ। বলক গৈ থাকোঁ, যাওঁ, চাওঁগৈ ঠাইসমূহ, কিসমূহ ঠাইত তেওঁলোকে এটা সময়ত বিচৰণ কৰি আছিল। আৰু এই ঠাইসমূহৰ যিবোৰ লোক, তেওঁলোকৰ যিবিলাক মানুহ আছিলে তাত বসবাস কৰি আছে, তেওঁলোকক আলফাৰ নামত সেনা বাহিনীয়ে যি অত্যাধিকভাৱে অত্যাচাৰ চলালে, তাৰ সোঁৱৰণি যিবিলাক সোঁৱৰণবিলাক, তাৰ মানে বেয়া দিনবিলাক এতিয়াও তাৰ মানুহে পাহৰিব পৰা নাই। অকল সেই ঠাইখন বুলিয়ে নহয়, ওচৰে পাঁজৰে কাকপথাৰ অঞ্চলৰ যিসমূহ গাঁও, বিশেষকৈ অলপ অৰুণাচলৰ লগত লাগি থকা, চুবুৰীয়া ৰাজ্য অৰুণাচলৰ লগত লাগি থকা যিসমূহ গাঁও, সেই গাঁওসমূহৰ যিসকল লোক, সেইসকল লোকক বেছিকৈ অত্যাচাৰ কৰিছিল এই সেনা বাহিনী এটা সময়ত। তাৰ কাৰণে হয়তো এতিয়া সেনা বাহিনীৰ কাৰণে মানুহবিলাকে কিছু লোকে ভয়ো কৰে, এতিয়াও ভয়, তেওঁলোকৰ ভয় মাজত সোমাই আছে যে তেওঁলোকে আকৌ মাৰিব নেকি, তেওঁলোকে আকৌ উপদ্ৰৱ চলাব নেকি। সেইটোকে এই বৰ্তমান যি আলফাৰ পুনৰ উত্থান ঘটিছে, তাৰ কাৰণেও সেই লোকসকলৰ কিন্তু এটা ভয় এতিয়া সোমাই আছে। কিন্তু কাৰণ আগৰ সময়ছোৱাত যি সময়ছোৱাত অত্যাধিক পৰিমাণে আলফাৰ এই অঞ্চলসমূহত বিচৰণ কৰি আছিল, বা আলফা বিচৰা নামত আৰ্মীয়ে যি অপাৰেশ্যন কৰি আছিল, সেই অপাৰেশ্যনৰ সময়ত বহুতো লোকক বেয়াকৈ মাৰপিট কৰিলে, বিনা দুখী মানুহবিলাকক। আৰু লগতে যিসমূহ 90 দশকত
90 দশকত যি হওক বা একবিংশ শতিকাৰ প্ৰথম দশকত যিখিনি ছাত্ৰ ছাত্ৰীসকলে LP স্কুলৰ পৰ্যায়ত পঢ়ি আছিল তেওঁলোকে বা হাইস্কুলৰ পৰ্যায়ত পাইছিল তেওঁলোকে ভালকৈ বুজি পাইছে যে আৰ্মি অত্যাচাৰ কেনেদৰে হৈছিল। এটা সময়ত আৰ্মি বা সেনাবাহিনী বা অন্য বিভিন্ন ধৰণৰ বাহিনী যিসমূহ ৰাষ্ট্ৰবাহিনী অত্যাচাৰৰ সন্মুখীন হৈ সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিশালৈকে পঢ়িব নোৱাৰিছিল। মানে কি কথাটো এনেকুৱা ধৰণৰ, নিশালৈকে পঢ়িব নোৱাৰিছিল মানে যদি ঘৰটোত চাকি বা বেলেগ পোহৰ বিজুলী ব্যৱস্থাটো নাছিলে, তেতিয়া কোনো এখন গাঁৱতে নাছিলে, যদি জ্বলাই থয় তেতিয়া সেনাবাহিনীৰ লোক আহি যে উৎপাত কৰিব ঘৰৰ মানুহক উঠাই নিব, তেতিয়া আলফাক ভাত খাব দিছ, আলফাক আশ্ৰয় দিছ, তেনেকুৱা ধৰণৰ। আচ্ছা, মই এতিয়া পালোহি এই চাপৰি আচলতে গাঁও নহয়, সেইটোকে মই যাম, বলক চাই যাওঁ। ৰাস্তাত আহি থাকোঁতে দুজনমান মাছৰীয়াক লগ পালোঁ আৰু মাছ দিছে কেইটামান খাবৰ কাৰণে, তাতে আমি জুই ধৰি খাম আৰু। এই ঠাইসমূহতে মানুহে পশুপালন কৰে, গৰু ম'হ, আৰু এই ঠাইসমূহে আছিল এসময়ৰ সংযুক্ত মুক্তি বাহিনী আলফাৰ বিচৰণস্থলী আছিল। এই ঠাইসমূহতে তেওঁলোকৰ সাংগঠনিক কাম কাজ চলাই নিছে। আচলতে এটা বহুত ভিতৰুৱা অঞ্চল এই অঞ্চলসমূহ, এইটো কোনো গাঁও বা তেনেকৈ নহয়, এখন চাপৰি পাতি লোকসকলে ইয়াত বসবাস কৰি আছে, তেওঁলোকে পশুপালনহে কৰে। এই ঠাইসমূহত অতি সুবিধাজনক হয় তেওঁলোকৰ সাংগঠনিক কাম কাজসমূহ চলাই নিবৰ কাৰণে। আৰু যিহেতু যোগাযোগৰ যোগাযোগৰ মাধ্যমো বহুত পিছপৰা। মই এতিয়া ইয়াৰে এটা ম'হৰ খুঁটিত আহিলোঁ, আৰু অহাৰ পাছত এটা ম'হৰ গাখীৰ লগত চাহ খাব দিছে। চাহ খাই মেলি ইয়াৰ পৰা যাম আৰু। যি ঠাইলৈ গৈছিলোঁ, এটা অতি ভিতৰুৱা অঞ্চল, আৰু এই অঞ্চলৰ পৰা আমি ঘূৰি আহিছোঁ। আৰু ঘূৰি আহোঁতে আপোনালোকৰ আগতে যাওঁতে দেখাইছিলোঁ যে আমি এখন নদী পাৰ হ'ব লাগে। এটা নদী পাৰ হ'বলৈ আমি খোজকাঢ়ি পাৰ হৈছিলোঁ, তাৰ পৰা নামি পাৰ হৈছিলোঁ। কিন্তু আমি সৌভাগ্যক্ৰমে আজি ঠাণ্ডাত আমি এতিয়া নিশা প্ৰায় 8:30 বাজিছে, আৰু এই সময়ত আমি এখন সৌভাগ্যক্ৰমে এখন নাও পালোঁ। সেইটোকে আমি এতিয়া বৰ্তমান নাৱত গৈ আছোঁ। এখন সৰু নাও, কি নাও? টুলুঙা নাও নে? টুলুঙা নাৱত গৈ আছোঁ। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই নাওখনেৰে, এনেকুৱা টুলুঙা নাৱেৰে তেওঁলোকে বাৰিষাৰ সময়তো তেওঁলোকে যাত্ৰা কৰি আছে। তেওঁলোকৰ যি যোগাযোগৰ ভৰসা একমাত্ৰ এই টুলুঙা নাওখন, বাৰিষা দিনত হ'লেও। কিন্তু তেওঁলোকে কিমান বিপদজনকভাৱে এনেকুৱা টুলুঙা নাৱে তেওঁলোকে যোগাযোগ কৰি আছে। তেওঁলোকৰ যোগাযোগৰ একমাত্ৰ ভৰসা পথ আপোনালোকে নকলে নিশ্চয় বুজিছে। আৰু ময়ো এই নাওখনেৰে মই এটা ভাবি আছিলোঁ যে যদি এই নাওখন নাপাওঁ আমাৰ কি হ'ব। মোৰ এটা ভয় সোমাই আছিল যে আগতে মই আহি পোৱাৰ অভিজ্ঞতা নাই তেনেকৈ ৰাতি, বহুত দ, এই নদীখন বহুত ভালেখিনি দ আৰু গভীৰ, সেইটোকে কি হ'ব তেনেকৈ ভাবি আছিলোঁ। মানে এতিয়া পালোঁ, ভাল
ভাল লাগিল মানে আহিব পাৰিলোঁ ইয়াত এটা ডাঙৰ অভিজ্ঞতা হ'ল মানে এই অঞ্চলসমূহৰ যি সামাজিক অৱস্থা যি ৰাজনৈতিক অৱস্থা যি যাতায়াতৰ অৱস্থা আপোনালোকে নিশ্চয় অসমৰ ৰাইজক জনোৱাৰ এটা সুবিধা হ'ব গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ' শ্বেয়াৰ কৰে ছাবস্ক্ৰাইব ভিডিঅ' লাইক এইটো পিছৰ কথা যিহেতু মোৰ মূল লক্ষ্য হ'ল এই অঞ্চলসমূহৰ অকল এই অঞ্চল বুলি নহয় এনেধৰণৰ অঞ্চলসমূহৰ যি সমস্যা এই সমস্যাৰ কথা অসমৰ ৰাইজৰ আগত বা চৰকাৰৰ আগত মই দাঙি ধৰিব পাৰোঁ ধন্যবাদ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ